নমস্কাৰ বন্ধুসকল, ইমান শক্তিশালী বস্তু এটা কল্পনা কৰকচোন যে ইয়াৰ পৰা একোৱেই হাৰি যাব নোৱাৰে, আনকি পোহৰো হাৰি যাব নোৱাৰে। ই সময়কো লেহেমীয়া কৰিব পাৰে। আহক মহাজাগতিক দানৱ ব্লেক হোলৰ ৰহস্য ফাদিল কৰোঁ। প্ৰথমে ব্লেক হোল কেনেকৈ গঠন হয় সেইটো জানো আহক। সূৰ্যৰ দৰে সৌৰজগতত থকা তৰাবোৰৰ ইন্ধন হ'ল হাইড্ৰজেন। এই তৰাবোৰৰ কেন্দ্ৰত হাইড্ৰজেনৰ কণিকাসমূহ মিলি হিলিয়াম গঠন কৰে, যাৰ বাবে তাপ আৰু পোহৰ উৎপন্ন হয় আৰু তৰাবোৰ জ্বলি থাকে। এই প্ৰক্ৰিয়াই তৰাটোৰ মাধ্যাকৰ্ষণ শক্তিক প্ৰতিহত কৰা এক বাহ্যিক শক্তিৰ সৃষ্টি কৰে, যিয়ে তৰাটোক বান্ধি ৰাখে। কিন্তু যেতিয়া তৰাটোৰ ইন্ধন শেষ হয়, তেতিয়া মাধ্যাকৰ্ষণ শক্তি জয়ী হয় আৰু মাধ্যাকৰ্ষণ শক্তিৰ অধীনত তৰাটো বিস্ফোৰণ ঘটি ভাঙি যায়। যদি ভাঙি যোৱা তৰাটোৰ ভৰ সূৰ্যতকৈ 20 গুণ অধিক হয়, তেতিয়া ই এক ব্লেক হোল গঠন কৰে, যাক বিজ্ঞানীসকলে ষ্টেলাৰ ব্লেক হোল নাম দিছে। প্ৰতিটো গেলেক্সিৰ কেন্দ্ৰত একোটা বৃহৎ ব্লেক হোল থাকে, যাৰ ভৰ সূৰ্যতকৈ 4 নিযুত গুণ বেছি, যাক ছুপাৰমেছিভ ব্লেক হোল বুলি জনা যায়। সূৰ্যৰ ভৰতকৈ 100 পৰা 1 লাখ গুণ বৃহৎ ব্লেক হোলবোৰক ইণ্টাৰমিডিয়েট ব্লেক হোল বুলি জনা যায়। ছুপাৰমেছিভ ব্লেক হোল বিভিন্ন কাৰণত সৃষ্টি হ'ব পাৰে। যেতিয়া ব্লেক হোল এটাই বহু পৰিমাণে গেছ আৰু আন তৰা গিলি পেলায় বা আন ব্লেক হোলৰ লগত সংযোজিত হয়, তেতিয়া ছুপাৰমেছিভ ৰূপ লয়। বিশ্ব ব্ৰহ্মাণ্ড জন্ম হোৱাৰ পিছত প্ৰথম ছেকেণ্ডত সৃষ্টি হোৱা ব্লেক হোলসমূহক বিজ্ঞানীসকলে প্ৰিম'ডিয়েল ব্লেক হোল নাম দিছে, যাৰ আকাৰ পেপাৰ ক্লিপৰ আকাৰতকৈ 1 লাখ গুণ কমৰ পৰা সূৰ্যৰ ভৰতকৈ 1 লাখ গুণ বেছি হ'ব পাৰে। ব্লেক হোল এটা গেছ আৰু ধূলিৰ আঙুঠিৰে আগুৰি থাকে, যাক এক্ৰিচন ডিস্ক বুলি কোৱা হয়, যিয়ে এক্স-ৰেকে ধৰি বহুতো তৰংগ দৈৰ্ঘ্যত পোহৰ নিৰ্গত কৰে আৰু ই অপৰিসীম বেগেৰে ঘূৰি থাকে। ব্লেক হোলৰ একেবাৰে কেন্দ্ৰৰ পদাৰ্থ ভাঙি ছিংগুলাৰিটি নামৰ অসীম ঘনত্বৰ অঞ্চল এটাত পৰিণত হয়। ইয়াতেই সকলো পদাৰ্থ শেষ হয়। ছিংগুলাৰিটিৰ চাৰিওফালে আগুৰি থকা ব্যাসাৰ্ধখন হ'ল ইভেণ্ট হৰিজন, য'ৰ পৰা একো পদাৰ্থই উভতি আহিব নোৱাৰে। যদিও ব্লেক হোলৰ কেন্দ্ৰটো আন্ধাৰ, ওচৰৰ গৰম প্লাজমাৰ পৰা ফটন নিৰ্গত হোৱাৰ বাবে বৃত্তাকাৰ চাক আগুৰি থকা এটা উজ্জ্বল আঙুঠি দেখা পাওঁ। এক্ৰেচন ডিস্কৰ ভিতৰৰ সীমাক ইণ্টাৰমষ্ট ষ্টেবল অৰ্বিট বুলি কোৱা হয়, য'ত পদাৰ্থবোৰে ব্লেক হোলত নপৰাকৈ ঘূৰি থাকিব পাৰে। যেতিয়া ব্লেক হোল এটাই তৰা, ধূলি, গেছ আদি গিলি পেলায়, তেতিয়া তাৰ পৰা কণা আৰু বিকিৰণৰ জেট নিৰ্গত হয়, যাক ৰিলেটিভিষ্টিক জেট বুলি কোৱা হয়। 2019 চনলৈকে দশক ধৰি ব্লেক হোল আমাৰ বাবে অদৃশ্য আছিল। 2019 চনত বিজ্ঞানীসকলে ইভেণ্ট হৰাইজন টেলিস্কোপেৰে নামৰ ব্লেক হোলটোৰ ছবিখন বন্দী কৰিছিল। আকৌ 2022 চনত আমাৰ মিল্কি ৱে গেলেক্সিত থকা ছেগিটেৰিয়াছ এ ষ্টাৰ নামৰ ব্লেক হোলটোৰ ছবি বন্দী কৰিছিল। এতিয়া কেইটামান প্ৰশ্ন। আপুনি যদি ব্লেক হোলত পৰি যায় কি হ'ব? আপুনি যদি ইভেণ্ট হৰাইজনৰ ভিতৰত সোমাই যায়, আপোনাৰ যি স্থান আৰু সময়ৰ প্ৰতি ধাৰণা সম্পূৰ্ণৰূপে সলনি হ'ব। কাৰণ ব্লেক হোল এটাত সময় বহুত লেহেমীয়া হৈ যায়। একেলগে ব্লেক হোলত থকা অপৰিসীম মাধ্যাকৰ্ষণ শক্তিয়ে আপোনাক অনুভূমিকভাৱে সংকুচিত কৰি উলম্বিকভাৱে নুডলৰ দৰে টানি পেলাব, যাক স্পেগেটিফিকেশ্যন বুলি কয়। সৌভাগ্যক্ৰমে কেতিয়াও কাৰো লগত এনে হোৱা নাই। কিন্তু বিজ্ঞানীসকলে ব্লেক হোলে তৰা ফালি পেলোৱা পৰ্যবেক্ষণ কৰিছে। ব্লেক হোলৰ পৰা যদি একো হাৰি যাব নোৱাৰে, তেন্তে ই আমাৰ সৌৰজগতক গিলি পেলাব নেকি? বিশ্ব ব্ৰহ্মাণ্ডখন আকাৰত বহুত বৃহৎ। ব্লেক হোল এটাৰ যি ঠাইত মাধ্যাকৰ্ষণ শক্তিৰ প্ৰভাৱ থাকে, তাৰ আকাৰ সৌৰজগতৰ তুলনাত যথেষ্ট সীমিত। ব্লেক হোল এটাই ওচৰতে গঠন হোৱা বেছিভাগ বা সকলোবোৰ তৰাই খাই পেলাইছে আৰু বাহিৰৰ তৰাবোৰ টানি অনাৰ পৰা বেছিভাগেই নিৰাপদ। আমাৰ সৌৰজগতত থকা ব্লেক হোলটোৱে পৃথিৱীখন গিলি পেলাব নেকি? উত্তৰটো হ'ল নহয়, কাৰণ এই ব্লেক হোলটো পৃথিৱীৰ পৰা 26,000 আলোকবৰ্ষ আঁতৰত আছে। যিহেতু সূৰ্যও এটা তৰা, যদি সূৰ্যৰ ইন্ধন শেষ হৈ যায়, ই ব্লেক হোলত পৰিণত হ'ব নেকি? সূৰ্যটো ব্লেক হোলত পৰিণত হ'ব নোৱাৰিব, কাৰণ ই ব্লেক হোলত পৰিণত হ'বলৈ আৰু 20 গুণ বৃহৎ হ'ব লাগিব। সূৰ্যটো কি হ'ব? প্ৰায় 6 বিলিয়ন বছৰৰ পিছত ই এটা হোৱাইট ডুৱাৰ্ফ হিচাপে শেষ হ'ব। এতিয়াৰ পৰা 5 বিলিয়ন বছৰৰ পিছত সূৰ্যৰ ইন্ধন শেষ হ'বলৈ আৰম্ভ কৰিব আৰু তেতিয়া হোৱাইট ডুৱাৰ্ফলৈ পৰিণত হোৱাৰ প্ৰক্ৰিয়াটো আৰম্ভ হ'ব। এই প্ৰক্ৰিয়াৰ বিষয়ে আমি আন এটা ভিডিঅ'ত ডিটেইলছত জানিম। এইটো জানি থওক যে পৃথিৱীত জীয়াই থকাটো ইম্পচিবল হৈ পৰিব। সকলো জীৱৰ অস্তিত্ব নোহোৱা হ'ব। আনকি এই প্ৰক্ৰিয়াত সূৰ্যৰ বাহিৰৰ তৰফবোৰে পৃথিৱীক আগুৰি ধৰিব। ব্লেক হোলবোৰ কেৱল দানৱ নহয়,
এইবোৰ বিশ্ব ব্ৰহ্মাণ্ডৰ গভীৰ ৰহস্যৰ খিৰিকী। প্ৰযুক্তিৰ উন্নয়নৰ লগে লগে আমি হয়তো এদিন ব্লেক হোলৰ ভিতৰত লুকাই থকা অধিক ৰহস্য উন্মোচন কৰিম।